Hey guys, কি খবৰ? এডিজ ব্লগলে সকলোকে বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি নহয় আচলতে মই 11 তাৰিখে গৈছিলোঁ তিতাবৰৰ যিটো ঠেঙাল মিউজিয়াম আছে তালৈ গৈছিলোঁ। তাৰ আগতেও এবাৰ গৈছিলোঁ কিন্তু তেতিয়া মোৰ ভিডিঅ' কৰা নহ'লে আৰু 11 তাৰিখে গৈছিলোঁ যিহেতু ভিডিঅ' কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। প্ৰথমতে তাত গৈ ষ্টাৰ্টিং কৰা নহ'লে সেইকাৰণে ভাবিলোঁ আজিয়ে ষ্টাৰ্টিং কৰি দিওঁ আৰু আজি হৈছে ভোগালী বিহু মানে উৰুকা হয় আজি আৰু সকলোকে ভোগালী বিহু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল। এতিয়া মই চাহ খাই আছোঁ। এইটো মই বনোৱা লাড্ডু হয়, নাৰিকল লাড়ু। আচলতে আগৰ কামখিনি মাহীয়ে কৰি দিছিলে, যিখিনি কাম মানে এইটো বনাবলৈ কৰা হয় এইবোৰ চুজি ভজা মেলা এইবোৰ নাৰিকল লাডু ভজা গুড়িখিনি তো এই গোলখিনি মই কৰিছোঁ। তো খাই লওঁ তাৰপিছত ক'ম। আচলতে মই এতিয়া ওলাই আছোঁ মানে এনেকৈ আছোঁ মানে আমাৰ এতিয়া উৰুকা যিহেতু সেইকাৰণে আমি ভোজ খাইছোঁ গোটেইখিনি, আমাৰ ঘৰৰ ওচৰৰ যিমানখিনি আছে সকলোৱে মিলি ভোজ খাইছোঁ। এতিয়া 7:30 হৈছে ৰাতি। খামগৈ, এবাৰ গৈ আহিলোঁ আকৌ আহিলোঁ ঘৰলৈ। এতিয়া তাৰপিছত একেবাৰে পাপাৰ লগত ওলাই যাম। বনোৱা নাই এতিয়ালৈকে, বনাই আছে আৰু কটা মেলা হৈ গ'ল সেইবোৰ। সেয়াই যিহেতু তাত তিতাবৰলৈ গৈ ষ্টাৰ্টিং কৰা নহ'লে সেইকাৰণে মই এতিয়াই কৈ দিছোঁ। ঠিক আছে তেন্তে আগলৈ চাই থাকিব ভিডিঅ'টো ঠেঙাল মিউজিয়ামৰ। চাওঁ ব'লক। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক সকলোৱে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোক। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। মই আপোনালোকক ফাৰ্ষ্ট ফ্ল'ৰটোৰ পৰা দেখাইছোঁ। এয়া চাওক, চেপাই ইমান ধুনীয়াকৈ এটা ধুনীয়া আকৃতি দি থৈছে, ইমান ধুনীয়া লাগিছে দেখি। তলৰ পৰা মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ, সেইকাৰণে মই আকৌ ফাৰ্ষ্ট ফ্ল'ৰটোৰ পৰা একদম ওপৰৰ পৰা তললৈকে দেখাম আৰু আপোনালোকে চাই থাকিব। আৰু হোৱা হৈছে য'ত মিউজিয়ামৰ ভিতৰত বস্তুবোৰ থাকে মানে, কিন্তু তাত ফটো মানে কেমেৰাবোৰ ফোন নিবলৈ নিদিয়ে। ওপৰৰ পৰা বাহিৰটো দেখিবলৈ ইমান ধুনীয়া হয়নে? এয়া মই নামি গৈছোঁ ওপৰৰ পৰা তললৈ। এতিয়া মই তলৰখিনি দেখাম কি কি আছে। এইটো হৈছে ৰিচিপশ্যন। ইয়াত গেম কিবা কিবি খেলিবলৈ মন গ'লে ইয়াতে টিকেট কাটিব পাৰি। এইবোৰ ফিল্ম বা বাহু এইবোৰ মুখা লগাই থৈছে, এনেকৈ বহুত লগাই থৈছে আৰু এইটো হৈছে শ্ব'ৰুম বুলিয়ে ক'ব পাৰি। ভিতৰত এইবোৰ বিভিন্ন কাপোৰ কানি আছে মানে, কিন্তু ইয়াত যাবলৈ নিদিয়ে, এনেকৈ দেখাই দিছোঁ সেইকাৰণে। আৰু এইকেইখন হৈছে গাড়ী, চলাব পাৰি উঠি, কিন্তু আমি চলাবলৈ নাপালোঁ, কিবা এটা বেয়া হৈ আছিল বুলি কৈছে সেইকাৰণে। আৰু এইখন হৈছে পাৰ্ক।
যি মন যায় খেলিব পাৰি আৰু সেইফালে সোমোৱা গেটখন হয় আৰু হোৱা এখন সৰু ৰেষ্টুৰেণ্ট হয়, সৰু নহয় ডাঙৰেই হয় আৰু খাব পাৰি কিবা কিবি। আৰু এইখনেই হৈছে ঠেঙাল মিউজিয়াম, বাহিৰ চাইডটো ইমান ধুনীয়া ন, আৰু ৰাতি বহুত ধুনীয়া লাগে, বিশেষকৈ লাইটিং বহুত আছে ইয়াত, একদম ধুনীয়াকৈ লাইট চাইট জ্বলি থাকে, বহুত ভাল লাগে ৰাতি। আৰু ইয়াত নানা ধৰণৰ ফুল আছে, বাহিৰতো আছে ভিতৰতো আছে, ইমান ধুনীয়া ফুল, এয়া চাওক। আৰু এয়াই হৈছে ঠেঙাল মিউজিয়াম। যিসকল অহা নাই তেওঁলোক আহিব, চাই যাবহি এবাৰ। সৰু হয় কিন্তু বহুত ধুনীয়া হয় দেখিবলৈ।